हम लोग ऐसे पैदल पैदल जाएगा पैदल पैदल जाएगा वॉकिंग वॉकिंग करके जाएगा वाह एक घंटा जैसा लगेगा মোৰ লগৰটোক চাওক একদম টোপনিত লাল কাল সি গমেই পোৱা নাই যে মই এইফালে ভিডিঅ' কৰি আছোঁ কিন্তু অৱশেষত গম পালে আৰু তো ঠিক আছে হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল তো আমি আজি আহি আছোঁ বেংগলোৰ আমি তামিলনাডুৰ কাঞ্চিপুৰম বাছ ষ্টেণ্ডৰ পৰা বেংগলোৰ ডাইৰেক্ট বাছত আহি আছোঁ আৰু আমি আজি ফুৰিবলৈ অহা নিচিনা হৈছে কাৰণ তাত মানে এটা নন্দী হিলছ বুলি এটা পাহাৰ আছে আৰু ওপৰত মানে শিৱ মন্দিৰ এটাও আছে আৰু তাত মানে কি হয় ছানছেট আৰু ছানৰাইজ দুইটা দৃশ্যই মানে বহুত ধুনীয়াকৈ মানে দেখিবলৈ পোৱা যায় তো সেইটো দেখি পিনে মানে আমি ফুৰিবলৈ বুলি আহিছোঁ আৰু মেইন প্ৰব্লেম হৈছে কি আমাৰ ভিতৰত মানে আমাৰ দুইটাৰ ভিতৰত সিও আগত বেংগলোৰ আহি পোৱা নাই ময়ো আহি পোৱা নাই তো কি হয় দেখা যাব তো আপোনালোকে ভিডিঅ'টো চাই থাকিব তো গাইজ অৱশেষত বাৰু প্ৰব্লেমটো ছল্ভ হৈ গ'ল আমাৰ মানে সোণাৰীৰে দাদা এজন মানে ইয়াতে থাকে বেংগলোৰত আৰু দাদাজনে মানে মোক আগত এবাৰ মাতিছিলেও তো ভালেই হ'ল আৰু দাদাজনক ফোন কৰিলোঁ আৰু দাদাজনে মোক মানে লোকেশ্যন পঠাই দিলে তো এতিয়া দাদাহঁতৰ ৰুমলৈকে এতিয়া গৈ আছোঁ উবেৰ এখন বুক কৰিলোঁ আৰু আজি ৰাতিটো দাদাহঁতৰ ৰুমতে থাকিম আৰু কাইলৈ ৰাতিপুৱা আৰু ফজিৰ আৰু ওলাই যাব লাগিব কাৰণ ৰাতিপুৱা সোনকালে গ'লে মতেহে মানে ছানৰাইজ দেখিবলৈ পাম ন কিন্তু বতৰটো কিন্তু বহুত বেয়া হৈ আছে দেই কিন্তু জানো আৰু কপালত কি আছে যদি আৰু কপালে টানে আৰু দেখিবলৈ পাম আৰু কপালত যদি লিখা নাই আৰু নাপাওঁ আৰু তো ঠিক আছে এতিয়া আমি দাদাহঁতৰ ৰুমলৈ গৈ আছোঁ আৰু আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আজি ৰাতি মই যাৰ ৰুমত থাকিম দাদাজনৰ ৰুমটো পাই গ'লোহি এইটোৱে হ'ল এইটোৱে তেখেতৰ ৰুম এইটো চাওক দৰ্জাত কি ধুনীয়া এটা মূৰ্তি লগাই থৈছে এইটো বুদ্ধিষ্ট দাদাক মাতিছোঁ আহিব তেখেত এইজন হ'ল দাদা এইকেইটা মাইনাকেইটা নামটো কি তোমাৰ নমস্কাৰ দিদা মাই নেম ইজ ৰিয়ান ৰিয়ান আৰু ইয়াৰ নাম প্ৰাণ হয় দেই প্ৰাণ ইয়াৰ নাম প্ৰাণ আৰু এটা আছে ইয়াৰ নাম মন হাই দিদা কেমেৰা হাই কোৱা অ'কে আৰু ইয়াৰ নাম লেংডন ইয়াৰ যে চোলাটোত লেংডন বুলি লিখা আছে চাওক নামটো কোৱা আকৌ তোমাৰ নামটো কি নামটো কৈ দিয়া মন নামটো কি আছিলে নামটো আৰু ইয়াৰ নাম কি প্ৰাণ চুবাইও পৰা নাই দাঁত কেতিয়া ওলালে নাচা ই কোৱা আকৌ ইয়াৰ নাম প্ৰাণ নামটো কোৱা নাই কেলে ডাইৰেক্ট ৰাইজন বাপেক ডাইৰেক্ট কোৱা আকৌ নামটো কি তোমাৰ কোৱা এনেকৈ কোৱা কোনো নামাতিব দেই বেটা বেয়া পাইছোঁ মাই নেম ইজ কৈ দিয়া নমস্কাৰ দিয়া প্ৰথমতে কোৱা ফাৰ্ষ্ট নমস্কাৰ দিয়া নামটো কোৱা নমস্কাৰ দিয়া হোৱাট ইজ ইয়ৰ নেম কোৱা মাই নেম ইজ কোৱা লিয়ান গুড ৰিয়ান লিয়ান লভ আৰু ঘৰত কি বুলি মাতে তোমাক ঘৰত প্ৰাণ বুলি কোৱা মা প্ৰাণ আৰু দাদাৰ নামটো কি মন প্ৰাণ এই মাত্ৰ দম লাগিছে ইয়াৰ নাম মন ইয়াৰ নাম প্ৰাণ তই খুজি নাখাবি আৰু দাদা ঘৰ সোণাৰীতে হয় ইয়াত মানে ইঞ্জিনিয়াৰ কৰি আছে আপুনি কি ইঞ্জিনিয়াৰ হয় মই নেটৱৰ্ক ইঞ্জিনিয়াৰ বুলি কয় নেটৱৰ্ক ইঞ্জিনিয়াৰ ৰাতিটো ইয়াতে থাকিম আৰু মানে এইটো ফ্লেটটো দাদাৰ পৰাই হয় আগতেও মানে দাদাক মাতি আছিলে তো এইফালে অলপ ফুৰিবলৈ আহিলোঁ সেইকাৰণে এক গুলি দুই চিকাৰ কৰি দিলোঁ আৰু আজি ৰাতিটো ইয়াতে থাকিম তো এতিয়া গুড নাইট বাই ৰাতিপুৱা সোনকালে উঠিব লাগিব ন আৰু আমি পিছদিনাখন ৰাতিপুৱা 3টামান বজাতে উঠি উবেৰ এখন বুক কৰিলোঁ আৰু এই যিটো নন্দী হিলছ লোকেশ্যন তালৈকে আমি প্ৰায় 2 ঘণ্টামানত পাই গ'লোহি দাদাহঁতৰ ৰুমৰ পৰা আৰু মানে ইয়াৰ পৰা আকৌ ওপৰত যাব লাগিব তালৈকে আমি এখন অটত গৈ আছোঁ বেছি নলয় 50 টকা 100 টকামান লয়
কিন্তু আমাৰ যিটো অৱস্থা হৈছে মানে কি আৰু ইয়াত মানে যিটো ঠাণ্ডা পৰিছে নহয় আৰু আমি নাজানো ন যে ইয়াত ইমান ঠাণ্ডা পৰে বুলি তাতে এতিয়া পাহাৰৰ ওপৰত গৈ আছোঁ তাততো আৰু ঠাণ্ডা একদম যিভাগে মানে কুঁৱলী পৰিছে একো দেখিয়ে নাপায় পূৰা মানে চবফালে অকল বগা 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 আমাৰ অৱস্থা একদম কাঢ়ি লৈ গৈছে দেই ঠাণ্ডাত কঁপি কঁপি গৈ আছে আৰু উপায় নাই আৰু কঁপি কঁপি আহি অৱশেষত ওপৰত পাই গ'লোহি আৰু ওপৰত আহি মানে যিটো অৱস্থা হৈছে আমাৰ মানে কি হ'ল মানে ওপৰত মানে আকৌ মানে যিখিনিত মানে অটোখনে আমাক নমাই দিলে সেইখিনিৰ পৰা মানে আকৌ ওপৰত যাবৰ কাৰণে মানে ইয়াত টিকেট কৰিব লাগে আৰু টিকেট বেছি নহয় মাত্ৰ 20 টকা তাতে মই আৰু চুটি চাপৰ মানুহ দেখিছে নহয় অৱস্থা কি হৈছে আৰু যিডোখৰত মই মানে খাৰা হৈ আছোঁ এইখিনি মানে অলপ তলত মানে যিডোখৰত খাৰা হৈ থকাডোখৰ মানে দ হয় অলপ দ নিচিনা আছে তাতে মই মানুহটোও চাপৰ আৰু মানে বেছি চাপৰ হৈ গৈছোঁ উপায় নাই আৰু পাছফালত দেখিছেনে এইকেইটা মানুহকেইটা দেখিছেনে একদম মোৰ মাথা ওপৰেদি মানে হাত দি মেলি টিকেট লৈ লৈছে মই আৰু অৱশেষত বাৰু 1-2 ঘণ্টামান লাইনত থিয় হৈ যেনে তেনে টিকেটটো পালোঁ আৰু এতিয়া মনটো অলপ ভাল লাগিছে আৰু টিকেটটো পাই ডাইৰেক্ট ওপৰত গুচি আহিছোঁ মানে আৰু ওপৰত আহিয়ে চাওক না এই দৃশ্যটো চাওক না কি ধুনীয়া এটা ভিউ মানে আৰু এই ভিউটো দেখিয়ে মানে মনটো একদম পূৰা ভাল লাগি গৈছে সকলো দুখ কষ্ট মানে একদম পূৰা পাহৰি গৈছোঁ আৰু যিটো অৱস্থা হৈছিলে লাইনত থাকোঁতে মানে আগফালৰ পৰা পাছফালৰ পৰা মানে এই ডাঙৰ ওখ মানে গজিন্দ মানুহকেইটা ঠেলিছে আৰু এনেও এইফালৰ মানুহবিলাক বাৰু বহুত ডাঙৰ ওখ হয় ন মানে ইয়াৰ মানে চাইজবিলাকেই বেলেগ মানুহৰ আৰু সেইফালে চাওক ভিউটো চাওক না কি ধুনীয়া সকলোফালে কুঁৱলী বগা মা কচম বহুত পূৰা মনটো ভাল লাগি গৈছে মানে সকলো দুখ কষ্ট মানে সকলো পাহৰি গৈছোঁ আৰু চাওক আপোনালোকেও চাওক কি ধুনীয়া লাগিছে তাতে আৰু কুঁৱলী পৰি আছে না চবফালে মানে বগা আৰু এইফালে তলফালেতো একো দেখিয়ে নাপায় তলত কি আছে কি নাই ৱাও কিয়া ভিউ হে কিয়া নজাৰা হে তো এইবিলাক আৰু ভিউ চাম এইফালে চাওকচোন ঘৰ এটা বনাই থৈ দিছে এইটো কি বা ঘৰ হয় क्या है उधर में भी जा सकता है क्या আচ্ছা এই ৰাস্তাটোৱেদি মানে একেবাৰে তললৈকে আমি খোজকাঢ়ি যাব পাৰিম মানে আৰু আমিতো এতিয়া আহোঁতে অটোত আহিলোঁ ন গাড়ীত আহিলোঁ তো এইফালেদি তাৰমানে খোজকাঢ়ি মানে একেবাৰে তললৈকে যাব পাৰি বা ওপৰলৈ আহিব পাৰি তো ঠিক আছে আমি এইফালেদি বেছি দূৰ নাযাওঁ এতিয়া আমি যাওঁতে এইফালেদি যাম তো আপোনালোকক দেখাম তো আমি এতিয়া আৰু অলপ ওপৰলৈ গৈ আছোঁ ওপৰত মানে এটা শিৱ মন্দিৰ আছে বুলি কৈছে তো আমি তালৈকে যাম আৰু ইয়াতে চাওক এইটো এটা পুখুৰী আছে পুখুৰীটো কিন্তু ডাঙৰ আছে দেই এইটো চাওক ধুনীয়াকৈ বনাই থৈছে পুখুৰীটো পাৰকেইটা আৰু এইটো পুখুৰীটোত মাছো আছে কিছুমান ভালদৰে জুম কৰি পিনে চাব বাৰু অলপ দেখিব মানে মোৰ মোবাইলত ভালকৈ অহা নাই কেমেৰাটোত কাৰণ ইমান দামী কেমেৰা নহয় ন হ'ব লওক সেইফালে যাওঁ হয় আৰু আমি এতিয়া পুখুৰীটো পাৰে আহি আছোঁ মানে আমি এতিয়া ওপৰলৈকে যাম আৰু ওপৰলৈ যাবলৈ মানে ইয়াত গাড়ী ব্যৱস্থাও আছে গাড়ীত ল'লে মানে যদি গাড়ীত যায় এজনৰ পৰা মানে 25 টকামানকৈ লয় কিন্তু সেই ওপৰলৈ যাবলৈ কিন্তু এনেকৈ খোজকাঢ়ি এনেকৈ ষ্টেপ বনোৱা আছে চিৰি নিচিনা তো তেনেকুৱা ৰাস্তাও মানে বহুতকেইটা আছে ইফালে গ'লেও পাব সিফালে গ'লেও পাব কিন্তু আমি গাড়ীত নাযাওঁ এনেকৈ তাৰমানে খোজকাঢ়িয়ে যাম আৰু তেতিয়াহে আচল ফিলিংছটো পাম না बुक्का पूरा बुक्का जंगल का रास्ता में आ रहा है আমি ভুল কৰিলোঁ আমি বেলেগ এটা চিৰিয়েদি যাব লাগিছিলে আৰু মানে কেইবাটাও চিৰি আছে না আৰু এই মাইনাজনী চাওকচোন ইমান ধুনীয়া আৰু বৰষুণ দি আছে না সেইকাৰণে মানে জেগাই অলপ মানে এই ওপৰত ৰাস্তাকেইটা অলপ বোকা হৈছে একো নাই ঠিক আছে এনেকৈ গৈ থাকিম আৰু ওপৰে উঠি চলো এইবিলাক যেনে তেনে ৰাস্তা আছে আমি মানে ওপৰলৈ যাবলৈ বাছৰ সুবিধাও আছে কিন্তু আমি বাছত যোৱা নাই এনেকৈ আহিয়ে ভাল লাগে না ইয়াৰ পৰা মানে তলৰ পৰা ইয়ালৈকে ওপৰলৈকে 2 কিলোমিটাৰমান হ'ব নে বেছিয়ে হ'ব চাগে পূৰা ষ্টেপ আছে
বাছত আহোঁ বুলি ক'লেও পাৰিলোহেঁতেন, কিন্তু মেইন ফিলিংছটো এনেকৈ আহিলে পায় না। সেইকাৰণে মানে খোজকাঢ়ি আহি আছোঁ। ওপৰত এটা মন্দিৰ আছে, তো দেখাম। আৰু আমি প্ৰায় আধা ঘণ্টামান খোজকাঢ়ি ওপৰত পাই গৈছোঁহি। আৰু ইয়াত এতিয়া মানে কি দেখা পাওঁ, এইকেইটা বান্দৰো আছে কিন্তু দেই, বহুত আছে বান্দৰ। এইটো চাওক, গছতো আছে, এইফালে সেইকেইটা কেইবাটাও আছে। আৰু এইফালে ৰাস্তাইদিও মানে বহুত মানুহ আহি আছে, যিবিলাকে মানে এনেকৈ চিৰি দি মানে আহিব নোৱাৰে ন। এইবিলাক চাওক, মানুহে এনেকৈ মানে ৰাস্তাইও আহি আছে। জংঘলৰ মাজে আহি আছো মই। কি সুন্দৰ পৰিৱেশ, ইমান কষ্ট কৰি আহিছোঁ, তো কষ্ট ফিলিংছটোৱে ল'ব লাগিব। আৰু আৰাম কৰি আহিলে মানে এইটোতো ফিলিংছ নাপাম না। এই কিবা কচু চাওক, কি কচু হয় নাজানো বাৰু। হয়, আৰু ইয়াতে এইকেইটা কেইটামান বান্দৰ দেখিছোঁ। বান্দৰকেইটা মানে নেজকেইডাল যে দীঘল আছে, আৰু বোলে এই বান্দৰটোক বোলে কিবা হনুমান বান্দৰ নে কি বুলি কয় বুলি কৈছে দেই। ময়ো নাজানো বাৰু, কিন্তু মানে মোক লগৰ এটাই কৈছে এইকেইটাক বোলে হনুমান বান্দৰ নে কি বুলি কয় বোলে তাহাঁতৰ ফালে। আপোনালোকে যদি জানে ক'বচোন, এইকেইটা কি বান্দৰ বুলি কয়। সঁচাকৈ নেগুকেইডাল অলপ দীঘল আকৌ নেজকেইডাল। आसाम का। हिंदी नहीं, आसामीज। हिंदी आता कि नहीं? आता है। इधर घर किधर? हाँ, बेंगलोर में मेरा भाई रहता है। वाओ, चाওক ना यार, ভিউ চাওক না, বাপৰে আল্টিমেট কিন্তু দেই। চাওক না একদম সকলো ফালে মানে অকল বগাই হৈ আছে, মানে পুৰা কুঁৱলী পৰি আছে না। আমাৰ আজি লাগ বেয়া, ছানৰাইজ দেখিবলৈ নাপাওঁ। আৰু মানে অলপকৈ বৰষুণো দি আছে। এয়া চাওক, মানে কি দেখিছে কওকচোন, মানে অকল কুঁৱলী দেখি আছে না। মই এতিয়া সেই ওপৰৰ পৰা এতিয়া তললৈ নামি আহিছোঁ। আৰু মানে এতিয়া আকৌ বৰষুণ আহি গ'ল, মানে সেইকাৰণে মানুহবিলাকে অলপ মানে চিঞৰিছে মানে। আৰু ইয়াত মানে 5 মিনিট 10 মিনিটৰ মূৰে তাৰমানে বৰষুণ অলপকৈ আহি আছে মানে। এই পটককৈ আকৌ আহিছে মানে। একো নাই, ছানৰাইজ দেখিবলৈ নাপালোঁ কি হ'ল, মানে এইটো এটা ফিলিংছ, এইটো এটা মানে বহুত মজা না। ৱাও, क्या बात है, क्या सुंदर नज़ारा है। আৰু এতিয়া অলপ এইফালে চাইডে যাওঁ, আৰু বেছি চাইডত যাবলৈও ভয় আছে ন, মানে অলপ মানে বৰষুণো দি আছে, শিলবিলাক তিতি আছে না, অলপ মানে শ্লিপ মাৰিছে মানে। আৰু নন্দী হিলছ বুলি কৈ আছোঁ যে, আৰু এই মানে পাহাৰটো কিয় নন্দী হিলছ বুলি কয় জানেনে? আৰু ময়ো ভালদৰে নাজানো, মানে এনেই অকণমানকৈ জানো। নন্দী মানে কি হ'ল, ভগৱান শিৱৰ মানে মহ আছিলে না, ভগৱান শিৱৰ বাহন। মানে সেই মহটোৰ নাম নন্দী আছিলে। আৰু ইয়াত মানে যিবিলাক হিল আছে, মানে পাহাৰ আছে, মানে পাহাৰবিলাকৰ মানে আকৃতি মানে যেনেকৈ এটা মহ মানে শুই থাকিলে মানে যিটো মানে যেনেকুৱা দেখি পায় ন, মানে তেনেকুৱা মানে অলপ মানে শ্বেপবিলাক মানে আকৃতিবিলাক। তো সেইকাৰণে মানে ইয়াৰ এই পাহাৰটোৰ নাম নন্দী হিলছ বুলি কোৱা হয় বুলি জনা যায়। আৰু বহুত এনেকুৱা আছে কাৰণ, তো আপোনালোকে চাবচোন, ময়ো ইমান ভালদৰে নাজানো বাৰু। আৰু যদি কোনোবাই জানে প্লিজ কমেণ্ট কৰি জনাবচোন। ৱাও, বাপৰে, মানে ইফালৰ পৰা সিফালে গৈ আছোঁ ন, যিফালে গৈছোঁ সেইফালে মানে অলপ মানে দৃশ্যটো অলপ বেলেগ দেখি গৈ আছোঁ মানে। আৰু ইফালতকৈ সিফালে অলপ মানে কুঁৱলীটো অলপ বেছিকৈ পৰি আহি আছে। বাপৰে চাওক না, কি ধুনীয়া লাগিছে। তো একো নাই, ছানৰাইজ দেখি নাপালোঁ কি হ'ল, এইটোতো ফিলিংছটো পালোঁ না। আৰু মানে যিমান ঠাণ্ডা লাগিছে না, মই এনেকৈ মানে খোজকাঢ়ি ঘূৰি ফুৰিছোঁ, সেইকাৰণে অলপ মানে বডিটো গৰম হৈ আছে। বাকী মানে এনেই অলপ লাহে মানে ষ্টাইলত খোজকাঢ়ি থাকোঁ ন, এই কপি মানে মৰি গ'লোহেঁতেন।
এইবিলাক দেখিছে নাই আৰু আমি নাজানো ন ইয়াতে ইমান ঠাণ্ডা পৰিব বুলি আৰু এইফালে সেই ঘৰকেইটা দেখিছেনে তাতো উঠি মানে ইয়াৰ ভিউটো মানে চাবলৈ অলপ পাৰি আৰু মানুহবিলাক চাওক না বেছিভাগেতো জেকেট চুৱেটাৰ এনেকৈ এইবিলাক পিন্ধি আহিছে তাহাঁতি জানে আৰু এইফালে অলপ ঠাণ্ডা পৰে বুলি কিন্তু আমি নাজানো অকৰা ভকয় আৰু আমি আৰু এইফালে বাইদেউজনীয়ে ৰিলছ বনাই আছে দে মই ৰিলছত অকণমান উঠোৱেই নেকি চাইডেদি গুচি আহিছোঁ আৰু চাওক না মানুহবিলাকেতো এইবিলাক চব ফটো মৰাতে ব্যস্ত ভিডিঅ' বনোৱাতে ব্যস্ত ময়ো একেই বাৰু কিন্তু তথাপিও মই এনেই অলপকৈ বনাই আছোঁ 1 মিনিট 40 ছেকেণ্ড এনেকুৱাকৈ বাকী ময়ো অলপ উপভোগ কৰি আছোঁ আৰু কিন্তু অহাৰ পৰা যদি যোৱালৈকে মই যদি অকল মোবাইলটোতে লাগি থাকোঁ নহ'ব না ফিলিংছটো ল'ব নোৱাৰিম না অকল মোবাইলতে ব্যস্ত থকা নিচিনা হ'ব আৰু এইখন ইয়াত লিখা আছে ডেঞ্জাৰ ভেৰি গুড ল'ৰাটো বহুত কিন্তু ধেমেলি আছিল দেই আগতে ময়ো এনেকুৱাই আছিলোঁ মোবাইল যদি এনেকৈ দেখি পাওঁ তাৰমানে এনেই অলপ মানে কিবা কিবিখন কৰি থাকোঁ তো ই আকৌ লগ পাই ভালেই লাগিল সিও মোক চিনি নাপায় ময়ো তাক চিনি নাপাওঁ আৰু ইয়াৰ পৰা চাওক না ইয়াতো এইফালেতো আৰু কুঁৱলী পৰি আছে ৱাও आप कहाँ से हो बेंगलोर से है बेंगलोर से अच्छा नेम सुनील कुमार अच्छा ओके थैंक्स नाइस टू मीट यू नाइस বাই আৰু এইকেইজনেও সিহঁতেও মোক চিনি নাপায় ময়ো সিহঁতক চিনি নাপাওঁ কিন্তু মানে ভিডিঅ' কৰি থকা দেখিলে তাৰমানে আগফালে ওলাই দিয়ে আৰু মানে কিবা এটা মানে কয় আৰু ভাল লাগে এনেকৈ আৰু মই এতিয়া এই ওপৰৰ পৰা মই এতিয়া তললৈকে দৌৰিম এতিয়া দেই নপৰিলে হয় আৰু প্ৰভু ভগৱানৰ কিবাত নপৰিলে আৰু দেই ভাল লাগিল কিন্তু কিবা এটা মজা वीडियो बना रहा है ब्लॉग वीडियो স্বৰ্গ মে হে স্বৰ্গত আছোঁ পুৰা আৰু ইয়াতে মন্দিৰ এটা আছে মই অলপ সেৱা ল'লোঁ পূজাৰীজনৰ পৰা শিৱ মন্দিৰেই হয় আৰু এইবিলাক সৰু সৰুকৈ ইফালে এটা আছে ইফালে এটা আছে হনুমান মন্দিৰ হয় ইফালে থকাটো আৰু ইয়াত মানে মেইন মন্দিৰটো অলপ ওপৰত আছে এইখিনিতে আছে মানুহ অলপ ওপৰত এতিয়া আমি মেইন মন্দিৰটোলৈকে যাম মন্দিৰটো এইটো আৰু এইফালে খাবৰ কাৰণে এইবিলাক মানে ৰেষ্টুৰেণ্ট নিচিনা আছে এইবিলাক কিবা কিবি খাব পাৰে আৰু মেইন মন্দিৰটো হ'ল এইটো মানে ইয়াৰ ভিতৰতে আছে আৰু কিন্তু ইয়াৰ ভিতৰত মোবাইল এলাও নাই গতিকে ভিতৰখিনি মই ভিডিঅ' কৰি দেখুৱাব নোৱাৰিম চৰি আৰু আমি এতিয়া মন্দিৰত সোমাই পিনে এতিয়া আকৌ তললৈকে যাম আৰু এনেকৈ যাম খোজকাঢ়িহে যাম ভৰি আছে না ন' টেনশ্যন ভৰি জিন্দাবাদ কিয় গাড়ীত যাম ভৰি আছে কিয় গাড়ীত যাম আৰু এইফালে এখন গাৰ্ডেন নিচিনা আছে অলপ মুকলি এৰিয়া হয় এইখিনি গছ চছ ৰোৱা আছে ফুল গছো ৰোৱা আছে ধুনীয়াকৈ ফুলিও আছে এইফালে বেলিটো ওলাইছে এতিয়া 10টা মানে বাজিব হ'ল 10টা বজাত আৰু বেলি মূৰৰ ওপৰৰ পৰা লাগে আৰু सूरज अभी निकल रहा है पूरा धोखा दे दिया हम लोग को আৰু মানে ইয়াতে এইকেইটা অলপ সৰু সৰু ঘৰ বনাই থৈ দিছে মানে ওপৰত উঠি পিনে মানে ভিউটো অলপ উপভোগ কৰিব পাৰিব আৰু কাৰণ মানে তলৰ পৰা যিটো মানে ভিউ মানে দেখি পায় ন অলপ ওপৰত যদি উঠি চাই আৰু অলপ ধুনীয়া দেখি না সেইকাৰণে মানে এইবিলাক অলপ সৰু সৰুকৈ ঘৰ বনাই থৈ দিয়া আছে আৰু ইয়াতে বহিবৰ কাৰণে এইবিলাক সুবিধাও আছে চাওক চাগে দেই বহুত ধুনীয়া লাগিছে কিন্তু ৱাও আৰু এইফালেও এইটো বনাই থৈ দিয়া আছে এইটো ঠিক ঘৰ নহয় আৰু জাষ্ট মানে ওপৰত উঠি পিনে ধুনীয়াকৈ ভিউটো চাব পাৰি আৰু কোনোবাই আৰু ফটো ভিডিঅ' যি কৰে আৰু বনাব পাৰে ধুনীয়া লাগিছে কিন্তু মজা জংঘলৰ ওপৰত মানে জংঘলত মানে এনেকুৱা ঘৰৰ ওপৰত মানে উঠি মেলি ভিউ চোৱা মজাই বেলেগ না ৱাও আৰু মই ওপৰত উঠিছিলোঁ যে ঘৰকেইটা এইকেইটা চাওক তলৰ পৰা চাওক আছে কেইবাটাও আছে 5-6টামান আছে
ৱাও মানে এইফালে উঠিব লাগে আৰু এনেকৈ ঘূৰি ঘূৰি অকাই পকাই ঘূৰি ঘূৰি আকৌ মানে তলত নামি দিয়ক আৰু মজা লাগে। আৰু এতিয়া আমি ওপৰৰ পৰা আহি গ'লোঁ আৰু মই প্ৰথমতে দেখাইছিলোঁ যে এই ৰাস্তাটোৱেদি মানে খোজকাঢ়ি খোজকাঢ়ি গৈ গৈ একেবাৰে মানে তলত পাবগৈ পাৰি বুলি। তো এই ৰাস্তাটোৱেদি আমি এতিয়া গৈ আছোঁ, খোজকাঢ়ি খোজকাঢ়ি যাম, গাড়ীত নাযাওঁ মানে। আৰু এইয়া চাওক, ইয়াৰ ভিউ চাওক। আৰু সেইফালে এইটো এটা মন্দিৰ আছে, মন্দিৰ মানে একেবাৰে একদম পাহাৰৰ কিনাৰতে মানে লাগি আছে মানে মন্দিৰটো। বাহ কি ক'ম আৰু মানে ভাষাৰে বুজাব নোৱাৰি আৰু ইমান ধুনীয়া মানে এটা ভিউ। বাহ আৰু এইয়া চাওক তলত কি আছে একোৱে দেখা নাপায় চাওক, অকল মানে কুঁৱলী 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 আৰু ৱাহ। আৰু এই ঘৰটো চাওক না, একদম মানে পাহাৰৰ একদম কিনাৰতে মানে বনাই থৈ দিয়া আছে। এইফালে সৰুকৈ মন্দিৰ এটাও আছে আৰু এইটো ঘৰ হয় মানে ইয়াতে মানে ইয়াত কাম কৰা মানুহবিলাক থাকে চাগে সম্ভৱ। ৱাহ মামা নাজাৰা দেখো। আৰু আমি এতিয়া খোজকাঢ়ি খোজকাঢ়ি তললৈকে গৈ আছোঁ, এই এনেকৈ ষ্টেপ ষ্টেপেদি চাওক। এতিয়া মানে অলপ তললৈ আহিছোঁ ন, মানে এতিয়া অলপ তলৰখিনি অলপ মুকলি কৰিছে আৰু এনেকুৱা ঘাঁহো আছে, ঘাঁহৰ মাজে মাজে জংঘলৰ মাজে মাজে পাহাৰৰ ওপৰৰ পৰা তললৈকে খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ। আৰু এনেকুৱা মানে ফিলিংছটোৱে বেলেগ বেলেগ মানে বেলেগতকৈ বেলেগ আৰু যিবিলাকে মানে এনেকৈ ট্ৰেকিং কৰে তেওঁলোকে গম পাব ইয়াৰ ফিলিংছটো মানে কিমান মজা, মানে কিমান এটা ভাল লাগে। আৰু এইখিনিৰ পৰা অলপ তলত থকা মানে ঘৰবিলাক জিলিকিছে আৰু আৰু এইখিনিৰ পৰা মানে ভিউটো অলপ বেলেগ দেখিছে চাওক, ডাৱৰখিনি অলপ মানে কোলা কোলাকৈ আহিছে, মানে বৰষুণ দিব এতিয়া আৰু চাওক না। মানে যিমানেই যিটো মানে বেলেগ বেলেগ প্লেচৰ পৰা চাব মানে সিমানেই বেলেগ বেলেগ মানে ভিউ মানে দেখিবলৈ পোৱা যায় মানে। ভাষা নাই মানে কি বুলি বুজাম আৰু কি বুলি ক'ম মানে। ৱাও वाह देखो उधर का कैसा है। ओ यस हवा আৰু এইফালে এই বাইদেউখিনি চাওকচোন, ইমান তলৰ পৰা ইমান ওখলৈকে যে ইমান ওপৰলৈকে খোজকাঢ়ি আহিবলৈ সাহস যে কৈছে, মা কচোন মানিছোঁ আৰু দেই। আৰু লোকেলে কোনোবা হয় চাগে, লোকেল ছোৱালী হয়। তো আৰু মানে কি হয় জানেনে, মানে প্ৰকৃতিক যোনে ভাল পায় না, প্ৰকৃতিৰ যিটো মানে সৌন্দৰ্য উপভোগ কৰিবলৈ মানে যিসকলে পাৰে না, এই সাহস মানে ভয় বোলা বস্তুটো নাথাকে আৰু মানে সাহস অট'মেটিক আহি যায়। এই বুকুত মানে মনত সাহস আহি যায়। চিৰিয়াছলি সঁচাকৈ কৈছোঁ মানে। তো ইমান জংঘলৰ মাজে মাজে আহি আছোঁ, কেনেবাকৈ ইয়াত যদি বাঘ চাঘ যদি ওলাই যায় মই খতম আৰু, দেখি নাপায় আৰু মোক আজিৰ পৰা। কাৰণ এইফালে বেছি মানুহ নাহে ন, অহা যোৱা নকৰে ন, গাড়ী লৈ যাবলৈও সুবিধা আছে। তো সেইকাৰণে সকলোৱে গাড়ীতে যায়, আমিও গাড়ীতে গ'লোহেঁতেন, কিন্তু মেইন ফিলিংছটো এইটোহে না, এইটোহে ল'ব লাগে, নেচাৰ ফিলিংছ পুৰা নেচাৰেল। ভৰি এনেকুৱা কঁপিছে নহয়, বিষ হৈছে ভৰি। আৰু বেছি দূৰ নাই চাগে আৰু। भाई दौड़ के चलो, इतना धीरे धीरे जाएगा तो कब पहुंचेगा उधर। बहुत दूर है, कहाँ से आया, बहुत ज्यादा। कहाँ से आया? सबसे ऊपर जाएगा क्या? इधर हर वाली से। अच्छा ठीक है, जाओ जा, आराम से जा। वाह हमें पाई गलो ही जगह। हम लोग ऐसे पैदल जाएगा, पैदल जाएगा, वॉकिंग करके जाएगा। वाह बहुत दूर है, एक घंटा जैसा लगेगा, 1 घंटा लगेगा। जहाँ हम लोग तो पूरा जो भी जा सकते हैं, थोड़ा एक्सरसाइज भी होगा। ये बेड़ कारल नडी। आप लोग कहाँ से आया? ऑटो पे जा।
बैंगलोर से बेंगलोर से तो भी पैदल जाएगा तो एक एक्सपीरियंस भी होगा जा सकता है आराम से नहीं 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 আৰু এইটোৱে চিৰি হয় এফালে আমি যদি খোজকাঢ়ি গ'লে মানে এইফালে যাব লাগিব আমি এতিয়াহে উশাহটো আহিছে দেই মাজতে অলপ ভয়ো লাগিছিলে মানে জংঘল হয় ন আকৌ যদি জানে আৰু কি ক'ম আৰু ইয়েহে নাজাৰা কিন্তু আমি সঠিক সময়ত নাহিলোঁ মানে যিটো বস্তু চাবলৈ আহিছিলোঁ সেইটো বস্তু নেদেখিলোঁ আকৌ আহিম কিন্তু দেই বহুত ভাল লাগিলে আহি আৰু যদি ছানৰাইজ যদি দেখা হ'লে দেখিবলৈ পোৱা হ'লেতো আৰু মজা লাগিলে ৱাও क्या बात है আৰু আমি হাই ইয়ালৈ গৈছিলোঁ হাই ইয়ালৈ ज़्यादा पर होगा এইটো চাওক আমি তাৰ পৰাই মানে একদম পূৰা নামি নামি এনেকৈ একা বেকাকৈ আহি আছোঁ